मैया क'क्राझाराव हादरसा सोरखारनि केबिनेट जुथुम्माया जालाङो। हादरसा केबिनेटनि जुथुम्मानि उनाव दिनै खौरांगिरिनि मेलाव बिटिसिनि गाहाय प्रमद बर'आ सिगांनि हाग्रामा दैदेननाय बिटिसि सोरखारनि समाव जाख्लग्रा सुबुंफोरा रावबो बारग'आ होनना फोरमायो। जाख्लग्रा सुबुंफोरा गावसोरखौनो रामकृष्ण सानो होनना बिथाङा फोरमायबावो। आरो लोगोसे बिटिसिनि 32 लाख सुबुंनो न्याय होनो, गोजोन होनो, खौसेथि लाबोनो आरो जौगाखांनाय लाबोनो थाखायसो जों बिबान लादों होननानै फोरमायबावो। কোন বিষয়া আছিল, কোন ইএম আছিল, কোন চিফ আছিল, ডিপুটি চিফ আছিল, ইয়াৰ লগত কথা নাই। দুৰ্নীতি যোনে কৰিছে সি পৰিব জালত, সিও পৰিব, চবে পৰিব। যোনে দুৰ্নীতি কৰিছে সিয়ে জালত পৰিব। কাৰণ ইমান সংগ্ৰাম কৰি ইমান ত্যাগৰ বিনিময়ত এটা কাউন্সিল হৈছে। এই কাউন্সিলত গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পইচা দিছে যে এই অঞ্চলত গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিমবিলাক চলি থাকে। ইয়াৰ উপৰিঞ্চিত টকা দিছে, ফাণ্ড দিছে, ইয়াৰ অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে হওক। ইয়াৰ যিখিনি গেপ আছে, এটা হিউজ গেপ আছিলে, সেই গেপটো পূৰা হওক। তাৰপিছত যে এই পইচাবিলাক যে আত্মসাৎ কৰিলে, এই কৰা মানুহবিলাক আজি নিজকে মানে তেখেতসকলে নিজকে ৰামকৃষ্ণ বুলি ভাবে। তো এনেকুৱাতো হ'ব নোৱাৰে না। তো এই কাৰণে আজি যিটো আমি দায়িত্ব লৈ আহিছোঁ 32 লাখ মানুহক ন্যায় দিয়াৰ কাৰণে, নিৰাপত্তা দিয়াৰ কাৰণে, শান্তি দিয়াৰ কাৰণে আৰু উন্নয়ন কৰাৰ কাৰণে, আৰু ইয়াৰ লগতে আজি সমন্বয় কৰাৰ কাৰণে। আজিও কিছুমান মানুহ বড়ো অনাবড়ো কৰি ইয়াত ৰাজনীতি কৰিব বিচাৰে, ইয়াত ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰে। আৰু বড়োলেণ্ড অঞ্চলটো তেখেতসকলে চিলেকশ্যন কৰি লয় যে এই অঞ্চলতে কৰিব লাগে বুলি পেলাই, আৰু তেনেকৈ বহুতে ৰাজনীতি লাভালাভ লয়। কিন্তু আজি আমি UPPL BJP চৰকাৰ গঠন হোৱাৰ পিছত এই সমন্বয়টো গঢ়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। प्रमद बर' बिथाङा लोगोसे सोलायनाय लाबोनायनि थाखायसो बिटिसिआव सोरखारा सोलायदों होनना फोरमायनानै गुबै सोलायनायखौ लाबोनो जों मावगासिनो दङ होननानै फोरमायबावो। लोगोसे सिगांनि हाग्रामानि खुंनाय समाव बिटिसिआव जेबो रुल गैयामोन आरो रुल बायदियै सोलियाखैमोन होनना खौरांगिरिनि मेलाव बिथाङा फोरमायबावो। बेनि फोरमाना जोंनि आखायाव दं होनना फोरमायनानै बिथाङा बे जाख्ल'नायनि नायबिजिरनायखौ CBI, NIA आरो EDनो होगोन होनना फोरमायो। बेनि थाखाय EC मिटिं आरो काउन्सिलाव एप्रुभ खालामनानै लाबाय होनना बिथाङा फोरमायबावदों। চাওক, গভৰ্ণমেণ্টটো এই কাৰণে সলনি হৈছে কি ইয়াত পৰিৱৰ্তন লাগে। আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। এতিয়া বহুতে ইনচাল্ট কৰিছে, কিবা এটা ঘটনা হ'লে এইটোৱে পৰিৱৰ্তন, এইটোৱে পৰিৱৰ্তন। আচল পৰিৱৰ্তনটো কৰিবলৈ আমি গৈ আছোঁ, কিন্তু ইয়াৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। চব বস্তু আমি ৰেডি কৰিছোঁ, আমি এটা ষ্টাডি কৰিছোঁ। কাৰণ গভৰ্ণমেণ্ট এখন হ'লে এইটো যি লেভেলৰ গভৰ্ণমেণ্ট নহওক, পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সেইটো এটা ৰুলৰ মাজত চলিব লাগিব। আৰু BTCত তেনেকুৱা কোনো ৰুলে নাছিলে, ৰুলৰ মাজত একো চলাই নাই। কিমান ডাঙৰ ডাঙৰ স্কিমবিলাক মানে তেখেতসকলে অনলাইন টেণ্ডাৰ কৰা নাই। মানে বহুত বস্তু আছে তেনেকুৱা, কোনো ৰেটবিলাক মানে কোনো এটা কমিটিৰ দ্বাৰা ৰেট এপ্ৰুভ কৰা নাই। তেনেকুৱা বহুত বস্তু আছে আমাৰ হাতত এতিয়া। যোনে য'ত যাবলৈ মানে যোনটো মানে স্কেম য'ত যাব লাগে তাতে পঠাই দিম আমি। অলৰেডি আমি EC মিটিঙতো লৈছোঁ আৰু আমাৰ কাউন্সিলতো আমি এপ্ৰুভ কৰি লৈছোঁ যে এই দুৰ্নীতিবিলাক আমি CBIতো দিব পাৰোঁ, NIAতো দিব পাৰোঁ, EDকো দিব পাৰোঁ, চবকো দিব পাৰোঁ। অলপমান ধৈৰ্য ধৰক, অলপ ধৈৰ্য ধৰক আপোনালোকে। যে प्रमद बर' बिथाङा लोगोसे बिटिसि एबा आसामाव रावबो खान्थि बेरेखायै हा दखल खालामनो हाया होनना फोरमायनानै बिटिसिआव हाग्रा बिफाननि हा, सोरखारि हाखौ गोबाङा दखल खालामदों आरो खायसेया राबार बागान आरो साहा बागान बानायदों आरो खायसेया जौ हाखौ दखल खालामनानै गोसो बायदि बाहायदों होनना बेनि डाटाखौ जों दिहुननानै लाबाय होननानैबो रावहाबो बेबायदि हा दखल खालामनायनि मोन्थाइ गैया होननानै फोरमायो। কোনো অসমত কোনো BTCত কোনো বেদখল কৰিব নোৱাৰে। আগত বহুতে বেদখল কৰিলে, বেদখল কৰাত যাক টাৰ্গেট কৰি মানুহবিলাক কৰিছে সেই মানুহবিলাকতো কৰিছে, যাক টাৰ্গেট কৰা নাই সেই মানুহবিলাকো বেদখল কৰিছে। আজি বড়োলেণ্ডৰ মাটিত, ফৰেষ্টৰ মাটিত, চৰকাৰী মাটিত বহুতে মানে ইলিগেলি তেখেতসকলে অকুপাই কৰিছে। কিছুমানে ৰাবাৰ বাগান বনাইছে, কিছুমানে চাহ বাগান বনাইছে, কিছুমানে শ বিঘা আগৰ মাটি মানে অকুপাই কৰি পেলাই যি টি ইচ্ছা তাকে কৰিছে। গতিকে এই চবৰো ডাটাবিলাক আমি ওলাই আছোঁ আৰু আপোনালোকে সময়ত দেখিব যে সেই মানুহবিলাকৰ ওপৰত কেনেকৈ মানে আমি কি কৰোঁ। কাৰণ কাৰো এনেকুৱা অধিকাৰ নাই। ভাৰতৰ নাগৰিকসকলৰ চবৰো ভাৰতৰ ভূমিত জীয়াই থকাৰ ভূমিৰ অধিকাৰ, সামাজিক অৰ্থনৈতিক অধিকাৰ চবৰো আছে। ইয়াৰ অৰ্থটো এইটো নহয় কি আপুনি য'তে ত'তে যি টি কৰিব। ইয়াৰ কাৰণে আইন আছে, এই আইনগতভাৱে আমি যি কাম কৰিব লাগে এইটো কৰিবলৈ গৈ আছোঁ।
खुन्दुं कम्बलनि राजखान्थिखौ जों 1/4 बोसोरावनो आबुङै बन्द खालामबाय होननानैबो बिथाङा खौरांगिरिनि मेलाव फोरमायबावो। प्रत्येक बছৰে ৰিপিট কৰি থকা আছিলে সেইবিলাক আমি এতিয়া ক্লিয়াৰ কৰিলোঁ। খুটা কম্বলৰ ৰাজনীতি সম্পূৰ্ণভাৱে বন্ধ কৰি দিলোঁ 1.5 বছৰত আৰু ইয়াৰ কাৰণে অধিক টকা আমাৰ হাতত আছে যাৰ ফলত আমি এতিয়া স্কুল ৰিপেয়াৰিং কৰিব পাৰিছোঁ, বেলেগ কাম কৰিব পাৰিছোঁ। IASৰ কাৰণে 50 জন ল'ৰা ছোৱালী ফ্ৰী আমি গভৰ্ণমেণ্ট খৰচত দিল্লীলৈ পঠাব পাৰিছোঁ। 50 জন ল'ৰা ছোৱালী IITৰ কাৰণে আমি কোচিং কৰাব পাৰিছোঁ আৰু 50 জন ল'ৰা ছোৱালী ফ্ৰী আমি পঢ়াব বিচাৰিছোঁ মেডিকেল মানে কোচিঙৰ কাৰণে। চ' স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছোঁ। তেনেকুৱা বহুতখিনি প্ৰগ্ৰাম আজি হেণ্ডলুম মিছনত আমি 10 কোটি টকা যোৱা মানে AOPত দিছোঁ আৰু এইবাৰ AOPতো আমি 10 কোটি টকা হেণ্ডলুম মিছনত দিছোঁ। যোৱা আমাৰ AOPত আমি 17 কোটি টকা পিক মিছনত দিছোঁ আৰু এইবাৰ মানে এইবাৰ AOPতো আমি 17 কোটি টকা পিক মিছনক দিছোঁ। আমি এই টকাবিলাক আগৰ চৰকাৰত খুটা কম্বল ছাপ্লাইত গৈছিলে। এতিয়া ইকনমিকেলি আমি ডেভেলপ হোৱাৰ কাৰণে বহুতখিনি মিছনবিলাক আমি হাতত লৈছোঁ আৰু সেইটো আমি খুব এফেক্টিভলি কৰিম। हाग्रामा खुंथाय समनि जाख्ल'नायनि बाथ्रा बुंबोबाय थानाय प्रमद बर' दैदेननाय सोरखारा जाख्ल'नाय गैयाजासे BTCआव बेसेबां सोलायनाय लाबोनो हायो बेखौसो दा BTCनि गासिबो नोगोरारिफ्रानो नेनानै दङ। निउज डेस्क समनि रादाब।